Hey dosto, মোৰ নাম টিংগো আৰু মোৰ নাম ডিংগো আৰু মই ডিংগোৰ ভাইটি হিহি মাই নেম ইজ লাকি নামটো শুনাই হোগা আজি ডিংগো মোৰ ঘৰলৈ ফুৰিব আহিছে সিহঁতৰ ঘৰত কোনো নাই কাৰণে লগতে তাই ভাইটিকো লৈ আহিছে ঐ ডিংগো বল আমি দুই ৰীল বনাওঁগে বল 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 এনেকে হ'লে তুমি নহ'ব না তোমালোকে ৰীল কৰি থাকিবা আৰু মই কি কৰি থাকিম নহ'ব ময়ো কিবা কৰিম ঠিক আছে আমি ৰীল কৰিম তই আমাৰ ফোনটো ধৰি দিবি হ'ব না তই একেবাৰে এটা ৰীল বনাব আৰু মই ফোনটো ধৰি দিম নহ'ব তেতিয়াহ'লে তুমিয়ে কৈ দিয়া যে কি কৰে তুমি আমাৰ ফোনটো ধৰি দিবা হয় নি তেতিয়াহ'লে তোমালোকে মোক এটা কাহিনী শুনা তাৰ পাছত তোমালোকে যি কোৱা মই তাকেই কৰিম হ'ব না ঠিক আছে তেতিয়াহ'লে মই তোমাক আজি এটা নতুন কাহিনী শুনাম কাহিনীটোৰ নামটো কি বাৰু আমিতো জানোৱে ন যে কুকুৰ প্ৰভু ভক্ত তো আজি মই তোমাক কুকুৰৰ কাহিনী শুনাম যে কুকুৰে নিজৰ প্ৰথম গৰাকীজন কেনেকৈ বিচাৰি পালে বাহ শুনি মজা লাগিব এটা এতিয়া নকবা মই বহি লওঁ আকৌ এনেকৈ যদি কোৱা কেনেকৈ হ'ব নহ'ব বহি লওঁ ৰ'বা বহু দিনৰ আগৰ কথা মই খোৱা বস্তুবোৰ মই নিজে যোগাৰ কৰিব লাগে আৰু লগতে মোতকৈ বেছি জোৰ থকা পানীবোৰ লগতো যুদ্ধ কৰিব লাগে ইছ ৰাম কি যে হ'ব মোৰ এনেকৈ দিন কটাইবোৰ আমনি লাগিছে দেই তাতকৈ শক্তিশালী পানী এটা চাকৰ হোৱাই ভাল হ'ব বাপেকে যেনে চিন্তা তেনে কাম এতিয়া কুকুৰটোৱে নিজৰ মালিক বিচৰাত লাগি গ'ল হেৰা কুকুৰ ভাই ক'ৰ পৰা হয় মই মানে গৰাকী এজন বিচাৰি ফুৰিছো তুমি মোক চাকৰ ৰাখিবা নি কিয় নাৰাখিম তুমি আজি মোৰ পাৰ্টনাৰ ব'লা পাৰ্টনাৰ আমি ফুৰিবলৈ যাওঁ দুই পাৰ্টনাৰ মিলি ফুৰিব ওলাই গ'ল অলপমান দূৰ গৈ সিহঁতে দেখিলে এটা প্ৰকাণ্ড ভালুক পাৰ্টনাৰ লুকুৱা কি হ'ল প্ৰভু সৌটো ভালুক দেখা নাই সি সাংঘাতিক জীৱ সি আমাক পালে খাই পেলাব তেনেহ'লে এওঁ চাকৰ হৈ কি লাভ এওঁতকৈ শক্তিশালী ভালুকৰ চাকৰ হোৱাই ভাল হ'ব ভালুক ককাইদেউ আপুনি মোক চাকৰ ৰাখিবনে ৰাখিমতো ব'লা মোৰ লগত প্ৰভু আমি গৈ ক'ত আছো আমি চিকাৰ কৰিব গৈ আছো আমি এটা ছাগলীৰ পাল মাৰিম আৰু দুয়োটাই মহাসুখী খাম হা 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 সৌ যাক দেখিছা কি দেখিছা প্ৰভু মইচোন একোৱে দেখা নাই গৰু চোৰ সেই ছাগলী যাক দেখা নাই প্ৰভু দেখিছো সেয়াই আমাৰ চিকাৰ হা 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 মস্তে খাম ব'লা প্ৰভু বলক আমি সেইফালে লুকাই থাকো হেতক আহিলে আমি খামোচ মাৰি ধৰিম বা টিকলা ভাল আইডিয়া দিছা দেই হঠাৎ এটা সিংহ আহি গ'ল সিংহ কি হ'ল প্ৰভু আপোনালোকে ভয়কে খাইছে আৰু সিংহ কোন তুমি নাজানা সিংহ হ'ল বনৰ ৰজা আটাইতকৈ শক্তিশালী জন্তু আমাক পালেই সি খায়ে পেলাব নেৰিবই আমাক এই টিকলা ক'লৈ গৈ আছা মই সিংহৰ ওচৰলৈ গৈ আছো মই তোমাক এৰিলো মই আটাইতকৈ শক্তিশালী জনৰহে চাকৰ হ'ম বাই বাই कैसे जीव जंतु रहते हैं काम होते ही लात मार दिया কুকুৰৰ কথাত সিংহ মান্তি হ'ল সি কুকুৰক চাকৰ ৰাখিলে কুকুৰেও সিংহৰ লগত মহাসুখে বহুদিন কটালে কিন্তু এদিন দুয়োটাই গৈ থাকোঁতে হঠাৎ পলোৱা কি হ'ল প্ৰভু আপুনি কিমান হোৱা কৰিছে হোৱা দেখিছা মানুহ সকলো প্ৰাণীৰ ভিতৰতে শক্তিশালী সিহঁতৰ মুখামুখি হ'লে লেঠা তেতিয়াহ'লে বিদায় প্ৰভু মই আটাইতকৈ শক্তিশালী জনৰহে চাকৰ হ'ম আৰু সেই তেতিয়াৰ পৰাই কুকুৰে প্ৰভু ভক্ত আৰু বিশ্বাসী প্ৰাণী হিচাপে মানুহৰ সেৱা কৰি আছে মজ্জা লাগিল শুনি বাবা আমি কুকুৰ এটা ৰাখিম দেই আজি আনিব লাগিব কুকুৰ এটা তই কুকুৰ আনিবি মায়েতো ঘৰৰ পৰাই খেদাব বল ডিংগো আমি ৰীল বনাওঁগে আৰু লাকি তুমি আমাৰ ফোনটো ধৰি দিবা যিহেতু কোৱা হৈ গৈছিলে ন যে তোমাক এটা কাহিনী ক'লে তুমি আমাক ফোনটো ধৰি দিবা তো ব'লা হ'ব বাৰু মোক আৰু কাহিনী শুনাব লাগিব দেই কেতিয়াবা নহ'লে মই আৰু নধৰো ফোনচোন ইয়াৰ মানে উৎপাতটো বাঢ়ি গৈছে তোক লাগে তই ফোন ধৰি দিবি নে এতিয়া নহ'লে তোক দিমে আৰু এতিয়া ঠিক আছে বন্ধুসকল আমি ৰীল বনাব যাওঁ আৰু যদি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিলে তো লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলত নতুন হয় আপুনি ছাবস্ক্ৰাইব কৰিব যাতে এনেকুৱা ভিডিঅ'বোৰ আগলৈ পাই থাকে আমি যাওঁ বাই বাই গাইজ ব'লা লাকি অ'কে গাইজ বাই বাই ফোনটো ধৰি দিব লাগিব নহ'লে আজি মৰিলোঁ বাপেকে